দুটামান ছাবস্ক্ৰাইবাৰ আছে যে অ' মাই গড অক্ষয় কুমাৰ ঐ আৰফি তোৰ ভিডিঅ' এটা চব পূৰা ভাইৰেল হৈ গৈছে জানো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আপোনালোক সকলোকে মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ নে মোৰ ভিডিঅ' কোৱালিটি ভাল একোৱেই ভাল নহয় হ'লেও মই ভিডিঅ' বনাইছোঁ মানে বহুত হেঁপাহ এটা আছে মানে ভিডিঅ' বনোৱা তো এনেকৈ ছাবস্ক্ৰাইবৰো বাঢ়ি গৈছে মোৰ 20টা আছে ন এতিয়া 20টা আছে দুদিনত দুটাকৈ বাঢ়িছে মানে সেইদিনা 18 আছিলে তাৰপিছত সেইদিনা 19 চাইছোঁ আজি আকৌ 20 মোৰ ইমান ভাল লাগিছে মানে যোনকেইটা ছাবস্ক্ৰাইবাৰ আছে হয়তো কম আছে কিন্তু এইকেইটাৰ কাৰণে মই ভিডিঅ' বনাম অ'কে তো মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নকৰাকৈ নাথাকিব আপোনালোকে লাইক কমেণ্ট কৰিলেহে মোৰ ভিডিঅ' বনাব নাপাব এইফালে তামোল খাই লৈছোঁ আৰু ভিডিঅ'টো চাই থাকক হেল্ল' গাইজ এয়া মোৰ ভণ্টি নামটো কৈ দিয়ানো বৃষ্টিনা ভালকৈ কৈ দিয়া আকৌ বৃষ্টিনা ৰাহতীয়া নমস্কাৰ কোনে ক'ব নমস্কাৰ মোৰ নাম শ্ৰীমতী বৃষ্টিনা ৰাহতীয়া আৰু তোমাক এতিয়া কি লাগে তোমাক কি লাগে এতিয়া তামোল কিয় তামোল লাগে মোৰ বোমা আহিলে তুমি যে বোমাক খোজাকৈ শুনা আকৌ এখন কিয় বান্ধি থৈছা পেটত পেট বিষাইছে কিয় কেলৈ বান্ধি থৈছা এনেই দিয়া মোবাইলটো মোক দিয়া না কেলৈ ঐ তুমি গান এটা গাবা এতিয়া কথা দি ক'ম হেল্ল' গাইজ তো ভিডিঅ' বনাব লৈছোঁহে যেতিয়া ভিডিঅ' বনাবই লাগিব হয় নাই তো এয়া আমাৰ ঘৰত তুলসী গছ আছে এয়া দেখিছে এইয়া টেঙা গছ ৰবাব টেঙা এতিয়া খাইছিলোঁ যে তাৰপিছত এইয়া শেৱালি মই শেৱালি লগাই লৈছিলোঁ এই মানে এইখন লগাম মানে কি ক'ম আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক আৰু ইমান ধুনীয়া ফুল আছে দেখিব দেখাম আৰু আপোনালোকক চাচোন কিমান ধুনীয়া চাওকচোন দুপাহলৈ লগাইছোঁ ঐ ছাগলী ইমানকৈ এটা ছাগলী পোৱালি দেখাম হা পলাব ছাগলী পোৱালি সেইটো ছাগলী পোৱালি ছাগলী ঐ ছাগলী এইফালে নাহিলে ছাগলী বেবে এয়া গৰুটো খাই গ'ল যে তাৰপিছত সি হেৰিখিনি খাইছে আৰু এয়া আৰু কুকুৰ এজনী দেখাম দে আপোনালোক কুকুৰ মানে পোৱালিকেইটা ইমান মজা পোৱালিকেইটা আপোনালোক মই দেখাইছোঁ বাচ্চাকেইটা গাখীৰ খাই আছে গৰু আৰু এটা গৰু গৈছে চাব দেই ইমান বেয়া দম মাৰিছে মোকে খেদি আহিছে নিচিনা লাগিব চাওকচোন পিছফালে জান ওলাই গৈছিলে মোৰ আজি ভগৱান সেইজনী জীয়েক নহয় সেইটো পুতেক আৰু এইজনী মাক আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিলোৱে যেতিয়া আপোনালোকক মানে কি ক'ম আৰু মই এক্টিং এটা কৰি দেখাওঁ দেই মোৰ মনলৈ আহিছে মানে এক্টিং এটা কৰি আৰু সেয়া দেখিছে না আমাৰ বা আছে দেখিছেনি গ'লগৈ হ'লে বা নতুন আৰু কিবা দেখাম আপোনালোকক নতুনকৈ প্ৰেমত পৰিছে যিহেতু টেঙা খালোঁ যে কিবা নিচিনা লাগিছে নতুনকৈ প্ৰেমত পৰিছে যে তাই মানে কথা পাতিছে নতুনকৈ প্ৰেমত পৰিছে নতুনকৈ প্ৰেমত পৰিছে মোৰ সেই বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নাই সেইকাৰণে মই এইবোৰেই কৰি থাকোঁ ভিডিঅ' চিডিঅ' বনাই থাকোঁ এয়া মধিয়াম গছ আমাৰ ঘৰত থকা মধিয়াম এতিয়া নাই বাৰু এই টেঙা গছ আৰু ইয়াত ধুনীয়া বস্তু এটা আছে আপোনালোকে দেখাব ৰাখিব দেই গোটেই মকৰা যেন লাগি গ'ল মোৰ মোবাইলটোত এইটো চৰাইবাহ
আৰু আপোনালোকৰ গোটেই মকৰা যেন লাগি গ'ল মোৰ মোবাইলটোত। এয়া আমাৰ ঘৰত থকা অমিতা গছ আৰু কি দেখাম নাম এইফালে গোটেই বাৰী আছে ফুলো। এয়া চৰাই কেমেৰাটো ভাল হোৱাতে আপোনালোকক দেখাব পাৰিলোঁ হ'লে। চব কথা বাদ দি হৈ গ'ল, আপোনালোকক এটা এক্টিং দেখাম বুলি ভাবিছিলোঁ আৰু সেইটো এক্টিং মই আপোনালোকক দেখাম। ৰখিব, মানুহ আছে নহয়, মানুহ থাকিলেও লাজ লাগে। ৰখিব, মানুহটো কৈ লওক। হেল্ল' গাইজ, এক্টিংটো কৰোঁ হয়। ঐ আইফি, তোৰ যে ভিডিঅ'বোৰ দি থাক ফেচবুকত। অঁ চৰি নহয়, আকৌ ষ্টাৰ্ট ভুল হ'বই আৰু যিকোনো বস্তু ভুল থাকেই মানে সদায় যিটো বেছি প্ৰেক্টিচ কৰি থাকে প্ৰেক্টিচ সেইটো ভাল হয়। তো ছেকেণ্ড বাৰ কৰোঁ। আৰফি, তই যে ইউটিউবত ভিডিঅ'বোৰ দি থাক, ছাবস্ক্ৰাইবাৰ আছে জানো? লাইক কমেণ্ট আহে জানো? আৰু মই এক্টিং কৰিম আৰফি আৰু মই এনেও আৰফিয়ে পাম মই। অঁ, দুটামান ছাবস্ক্ৰাইবাৰ আছে যে, এতিয়া 20টা আছে। আৰু যিহেতু মই ক'তো শ্বেয়াৰ কৰা নাই ভিডিঅ'বোৰ, ক'তো দিয়া নাই, তথাপিও যে মোৰ ছাবস্ক্ৰাইবাৰবোৰ বাঢ়িছে মানে 20টা হ'লেও মোৰ কাৰণে বহুত মানে। তাই ক'বা 20টা ছাবস্ক্ৰাইবাৰ, মোকৰ ইমানবোৰ ছাবস্ক্ৰাইবাৰটো 20টা ছাবস্ক্ৰাইবাৰত ক'ত হ'ব ন? অঁ জানো 20টা ছাবস্ক্ৰাইবাৰত একো নহয়, কিন্তু এটা ছাবস্ক্ৰাইবাৰে মোৰ মনটো ভাল লগায়। অঁ বনাই থাক কিজানি এদিনমান সফল হ'ব, তাৰ আশাৰে বনাই আছোঁ ভিডিঅ'। এক্টিং সঁচাকৈ 20টা ছাবস্ক্ৰাইবাৰ আছে মোৰ। কিয় হোৱা কিয় হয় তোমাৰা? আৰু এটা প্ৰেমৰ এক্টিং এটা কৰোঁ। ভিডিঅ'টো বহুত লং হ'ব কিন্তু দিছোঁ আৰু পিছত চাবলৈ হ'ব হ'ব। ল'ৰাটোৰ ওচৰত আছে আৰু ল'ৰাটোৱে মোক কৈছে মানে তোক আৰু ভাল নাপাওঁ। তই কি ক'লি? মোক তই ভাল নাপাওঁ? কিন্তু তেতিয়াৰ পৰা যে তোক কৈ আছিলি ইমান দিনে যে ভাল পালোঁ তোক, তই এতিয়া ক'ব আহিছে যে ভাল নাপাওঁ বুলি। তোক মই বহুত ভাল পাওঁ জানো তই? মই এতিয়া তোক ভাল নাপাওঁ। কিয় তেনেকৈ কৰিছ? এইবোৰ এক্টিং কৰিব মন নাযায়। অঁ কি এক্টিং কৰিম? অঁ এই ভালপোৱা চালপোৱা টপিকৰ পৰা মই একদম আজিকালি বাহিৰতে মানে মোৰ মাথা ঘুমাই যায় মানে এইটো এক্টিঙত, মানে ভালপোৱা এক্টিঙত। হেৰি ক'ম, মই মানে কাৰোবাক চেলিব্ৰিটি মানুহ দেখিলোঁ আৰু অ' মাই গড, অক্ষয় কুমাৰ ছাৰ এবাৰ যদি চাই মোৰ ফালে ছাৰে চেলফি ল'বলৈ, এয়া সপোন আৰু কি যে পাগলামি কৰি আছোঁ। মোবাইলটো বিষাইছে ওলাইছে, হাতখনো বিষাইছে। আৰু একটা এক্টিং কৰিম আৰু ভিডিঅ'টো ইয়াতে থ'ম। ৰখিব, এক্টিংটো কৰোঁ। এটা শুন, কোনোবা আহিব আৰু ক'ব ঐ আৰফি তোৰ ভিডিঅ' এটা চব পূৰা ভাইৰেল হৈ গৈছে জানো? কি কোনটো ভিডিঅ'? কালি যে তই দিছিলি? অ' মাই গড, সঁচাকৈ ভিডিঅ'টো ভাইৰেল হৈ গ'ল। অ' মাই গড, থেংক ইউ গড, লাভ ইউ থেংক ইউ গড। এদিন এনেকুৱা হ'ব আৰু কোনোবা আহিব, মই ফেমাছ হ'ম ন, মানে আশা আৰু এইটো কি হয় ভগৱানে জানে। চেলফি ল'ব আহিব, ড্ৰিম আৰু কি ক'ম আৰু। হেল্ল' গাইজ, ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। বাই। লাইক কমেণ্ট শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। অ'কে। আৰু এটা কথা ক'বলৈ থাকি গ'ল, ভগৱানে আপোনালোকক ভালকৈ থওক আৰু মোকো ভালকৈ থওক তাৰে আশাৰে। আৰু ভগৱানে এদিন চমৎকাৰ কৰিব, চমৎকাৰ মানে এটা মানে যাদু কৰিব, সেইটোৰ ওপৰত বিশ্বাস ৰাখি আজি মই ভিডিঅ'টো ইয়াতে থৈছোঁ। বাই বাই।